Hello guys, welcome back to my channel Jyotinat আৰু পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰে। এটা আছিল এটা মিনি ব্লগ বুলি ক'ব পাৰে আপোনালোকে। সানডে মৰ্নিংৰ দিনা আমি অকমান মলত গৈছিলো ভি মাৰ্ট যোনটো ঢেকিয়াজুলি ভি মাৰ্ট মল হয়। তাত অকমান কিবা কিনিব গৈছিলো, মানে কি কিনো বুলি নাজানো, বাট তাত বাই ওৱান গেট ওৱান ফ্ৰী অফাৰ চলি আছিলে যিহেতু তাৰ বাবে আমি ভাবিছো কিবা যদি কিনিব পাৰো সো যাও। আৰু মলত অফাৰ দিলে সবৰে মন ভাল লাগে, হয় নে নহয় বাৰু? তো তাৰ বাবে আমি অকমান গৈছিলো ফুৰিবলৈ মলতে, চাও কি পাও কি নাপাও। আৰু আপোনালোকে দামটো চাব পাৰে, কিছুমান মানে ফিক্স ৰেট থাকে, যেনে কি ইয়াত 470 আছে তো 150 কৰি দিছে, তেনেকুৱা টাইপৰ বহুত মানে ভাল ভাল অফাৰ আছিলে। আৰু আপোনালোকক মই দেখুৱাইছো ৰ'ব, এয়া আপোনালোকে চাব পাৰে ইয়াত যেনেকে তেলটো পুৰা কম্বো আছে, এটা ডাঙৰ এটা সৰু, তো তাত তেনেকুৱা প্ৰাইচো লিখা আছে। আৰু মই ইফালে হিচাপ কৰিছিলোঁ দুটা মিলাই কিমান পৰিব, কিমান লাভ হ'ব, কিমান লোকচান হ'ব। আৰু ইফালে আপোনালোকে পাৰ্চৰ কালেকশ্যন চাব পাৰিব, আৰু ই ৰেট লিখা আছে 1000 বুলি, তো 1000ৰ হয় এই পাৰ্চবোৰ। আৰু আপোনালোকক মই বাহিৰৰ ভিউটো দেখাই দিওঁ, ভিউটো চাওক কিমান ধুনীয়া ভিউ আছিলে। মানে বৰষুণ আছিলে, অকণমান বৰষুণ মানে বতৰটো যেনেকুৱা থাকে তেনেকুৱা। তো আমাৰ সেইটো মলৰ পৰা কিনা হৈ গ'ল। তেতিয়া আমি গৈছিলোঁ অকণমান আশকৰণতো নতুন বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, চ' তাতে অকণমান গ'লোঁ। আৰু এইফালে আপোনালোকে চাব পাৰে হেণ্ড পাৰ্চ, তাৰপিছত হেণ্ড বেগ যিবিলাক আছে। আৰু কিন্তু এই বস্তুটো মোৰ বহুত ইণ্টাৰেষ্টিং লাগিছে, ইয়াতে গাড়ীবোৰ চাইছেনে, ইমান ভাল লাগিছে। আৰু দামবোৰো তেনেকুৱা, সেই বাইকটো চাইছেনে, বাইকটোৰ দাম 15,000, এই গাড়ীটোৰ দাম 20,000, তেনেকুৱা বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে, ভাল লাগিছিল চাই। আৰু তাৰপিছত আমি পানী বটলমান চাই আছিলোঁ অকণমান। আৰু তাৰপিছত আমি গৈছিলোঁ খাবলৈ, তন্দুৰী হাটত গৈছিলোঁ, ঢেকিয়াজুলি যোনটো এটা ৰেষ্টুৰেণ্ট হয় তন্দুৰী হাট বুলি, চ' তাতে গৈছিলোঁ। বহুত টেষ্টি হয় তাৰ খানাবোৰ, যিহেতু মই আগতো খাইছোঁ। আৰু আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া তেনে মোৰ মেহেন্দি। আৰু মই কালি মেহেন্দি লগাইছিলোঁ, মেহেন্দি কালাৰটো চোকা হৈছে বাৰু, বহুত ধুনীয়া। আৰু আপোনালোকে চাব, এতিয়া আমি অৰ্ডাৰ দিছিলোঁ যে সেইটো আহিব, চ' হাক্কা নুডলছ অৰ্ডাৰ দিছিলোঁ আৰু চিকেন ললিপপ, আৰু টেষ্টি আছিলে বহুত। আপোনালোকে চাই হয়তো গম পাই গৈছে, মানে টেষ্টিয়ে হ'ব চাগে। চ' বহুত টেষ্টি আছিলে। আৰু তাৰপিছত আমি অকণমান ভিডিঅ' বনাইছিলোঁ, ফটো উঠি আছিলোঁ, আপোনালোকক মই দেখুৱাই আছিলোঁ এনেই অকণমান যে এইটো মই ভিডিঅ' বনাইছিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব দেই, মোৰ ভিডিঅ'টো লাইক কৰিলে মানে মোৰ বহুত ভাল লাগে আপোনালোকক। আৰু তাৰপিছত আমি খোৱা বোৱাৰ পিছত ঘৰলৈ উভতি আহিছিলোঁ। চ' ৰাস্তাত মই মেকুৰীটোক পালোঁ, তো মই নাজানো মোৰ কিয় মানে তাক মাতিব মন গৈছে, মই মতাতে সি আহি একদম মাটিত এনেকৈ পৰি গৈছিলে, আৰু মই তাক মৰম কৰিছিলোঁ। আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ যে মই ফেচবুকত যোনটো জ্যোতিষ মেহেন্দি আৰ্ট আছিলে, সেই পেজটো মই এতিয়া জ্যোতিনাথ বুলি দি দিছোঁ নামটো, কাৰণ মই ইউটিউবত যোনটো ভিডিঅ' এতিয়া ব্লগ এৰিম সেইটো মই ফেচবুকতো এৰিম। আৰু মোৰ ইউটিউব শ্বৰ্টছবোৰ হিন্দীত থাকিব, কাৰণ মই প্ৰথমে ফেচবুক খোলাৰ টাইমত হিন্দীত কথা কৈছিলোঁ, চ' সেইটো কাৰণে মই অকণমান হিন্দীটো ৰাখিম। আৰু লং ভিডিঅ'বোৰ মই অসমীয়াত দিবলৈ চেষ্টা কৰিম, আৰু যিমানখিনি পাৰোঁ মই সিমানখিনি চেষ্টা কৰি থাকিম। আৰু তাৰপিছত মই তাক টাটা দিবলৈ মেকুৰীটোক বাই বাই দিলোঁ। সি তথাপিও মোৰ ভৰিৰ ওচৰত আহি আছিলে, বাট তথাপিও মই তাক এৰি আহিব লগা হ'ল। আৰু এয়া আছিল আজি ছানডে ভিডিঅ'। আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনে ভিডিঅ'টো এটা লাইক কৰিব, আৰু পুনৰ উভতিম আন এটা নতুন ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, টাটা বাই বাই।